ফ্ৰেণ্ড, কি খবৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। সেই ৰেচিপিটোৰ নাম হৈছে আলু আৰু চয়াবিনৰ তৰকাৰী। আলু আৰু চয়াবিনৰ তৰকাৰীখন মইনো কেনেকৈ বনাওঁ আপোনালোকে চাওক। চয়াবিনখিনি মই ভালদৰে ধুই লৈছোঁ এখন কাঁহীত। আলুখিনিও মই ধুই লৈছোঁ আৰু মছলাখিনি তৈয়াৰ কৰি লৈছোঁ। পিঁয়াজ, নহৰু, আদা, জলকীয়া, জিৰা এইবোৰ গোটেইখিনি বটি লৈছোঁ আৰু ইয়াতে নিমখ হালধিও দি একেলগে মিক্স কৰি লৈছোঁ। এতিয়া কড়াইখন গৰম হ'বলৈ দিছোঁ তেলখিনি। চয়াবিনখিনি আগতে মই ভাজি ল'ম। এবাৰ লৰাই দিছোঁ ভালদৰে। এতিয়া মই অকণমান নিমখ দি দিম। আৰু হালধিৰ গুড়ি দি দিম। এতিয়া ভালদৰে মই মিক্স কৰি ভাজি ল'ম। চয়াবিনখিনি ভজা হৈ গ'ল, মই এখন কাঁহীত নমাই লওঁ। এতিয়া কড়াইখনত তেলখিনি গৰম হ'বলৈ দিম। তেলখিনি গৰম হৈ গৈছে। এতিয়া মছলাখিনি মই কড়াইখনত দি দিম। মছলাখিনি ভাজি ল'ম আগতে। কেঁচা গন্ধ নোযোৱালৈকে মছলাখিনি ভালদৰে ভাজি ল'ম মই। যদি আপোনালোকৰ মোৰ ৰেচিপিসমূহ আপোনালোকৰ চাই ভাল লাগে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব, তেতিয়া মোৰ ভাল লাগিব। মছলাখিনি ভজা হৈ গৈছে, মই এতিয়া আলুখিনি ঢালি দিম। আলুখিনি ঢালি দিয়াৰ পিছত ভালদৰে লৰাই দিম। লৰাই দিয়াৰ পিছত অকণমান টাইমৰ কাৰণে আৰু ভাজি ল'ম। ঠিক তেনেকৈ মই নতুনকৈ চলিছোঁ। কিবা যদি মই ভুল ভ্ৰান্তি আছে আপোনালোকে প্লিজ মোক ক্ষমা কৰি দিব আৰু কমেণ্টত জনাই দিব যে মই কি ভালদৰে ভাজি ল'ম, শুধৰাবলৈ চেষ্টা কৰিম। আলুখিনি ভজা হৈ গ'ল, এতিয়া ইয়াতে পানী দি দিম। আপোনালোকৰ যদি মোৰ ৰেচিপিসমূহ আপোনালোকে যদি ভাল পায় তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব, তেতিয়া মই ভাল পাম। পানী মই বেছি দিয়া নাই, যিহেতু বেছি পাতল কৰিয়ে বেছি খাই টেষ্টি নালাগে, তাৰ বাবে মই ডাঠ কৰিম, তাৰ কাৰণে মই পানী বেছি দিয়া নাই। ধুনীয়াকৈ উতলি গৈছে, এতিয়া মই চয়াবিনখিনি ঢালি দিম। আৰু ঢাকনি মই দিয়া নাছিলোঁ, যিহেতু আলু হয়, আলুখিনি সোনকালে বইল হৈ যায় তাৰ বাবে। আলুখিনি অকণমান ভাঙি দিছোঁ। চয়াবিনখিনি ধুনীয়াকৈ উতলি গৈছে। আলু আৰু চয়াবিনৰ তৰকাৰীখন ভালদৰে উতলি গৈছে। এতিয়া মই গেছটো বন্ধ কৰি দিম। এতিয়া এটা সাজত আলু আৰু চয়াবিনৰ তৰকাৰীখন নমাই ল'ম।
আলু আৰু চয়াবিনৰ তৰকাৰীখন ৰেডি হৈ গৈছে। খাবলৈ কিন্তু বহুত টেষ্টি হৈছে। আপোনালোকে জনাবচোন কেনেকুৱা হৈছে দেখাত কমেণ্ট কৰি। আপোনালোকে যদি মোৰ চেনেলটোত নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো হিট কৰি দিব। আজিলৈ বাই বাই।